জুবিন পাগলা তই ৰাতি ৰাতি ঘূৰি ফুৰ চলা পাগলাৰ নিচিনা। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন দাই বিভিন্ন সময়ত আমাক বিভিন্ন ৰসাল কথাৰে আমোদ দি আহিছে। এনেকুৱা ধৰণৰ এটি সৰু ৰসাল কথা আজিৰ ভিডিঅ'ত আমি সংযোজন কৰিছোঁ। কাঞ্চনজংঘা ছবিখনৰ প্ৰচাৰৰ সময়ত জুবিন দাই এই ৰসাল কাহিনীটো কেনেদৰে কৈছিল আহকচোন তেখেতৰ মুখেৰে শুনো। মই ৰাতি ঘূৰি ফুৰোঁ, চবে জানে। এই মেডিকেল কলেজৰ ওচৰত এটা পাগল আছে, সি ঘূৰি ফুৰে। তাক কেতিয়াবা মই কম্বল দিওঁ, পিন্ধি থকা জেকেটটো দি দিওঁ, তেনেকুৱা টাইপি ভাল। সি ভদ্ৰ পাগল। সি মোক ৰাতি দেখি চিঞৰিছে, এই জুবিন পাগলা। কোন এই জুবিন পাগলা তই ৰাতি ৰাতি ঘূৰি ফুৰ চলা পাগলাৰ নিচিনা। সি কিন্তু নিজে পাগলেই। বোলে হয় দে, মই পাগলেই হয়। বোলে ভাত পানী খালি নাই? তই পইচা এটা দিলোঁ ভাত খাবৰ কাৰণে। তই গণেশগুৰিত নাটখা। মই জানো তই ৰাণা কলিতা ঘৰ, জন্মী কলিতা ঘৰত থাকা। তই সি চব জানে মোৰ যে পাগলে যেতিয়া পাগলক পাগল বুলি কয় যে খুব ভাল লাগে আচলতে। সেইকাৰণে বন্ধুসকল, জুবিন দাই কোৱা এই কাহিনীটো নিশ্চয় শুনি ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক। যিকোনো ধৰণৰ মনোৰঞ্জনমূলক ভিডিঅ' আমাৰ চেনেলত চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।